গুড মৰ্নিং বন্ধুসকল, আমাৰ ইউটিউব চেনেল এক্সপ্লৰিং হেপিনেছলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু বহুত দিন একো ভিডিঅ' দিয়া নাই, মানে অনলাইনৰ পৰীক্ষা হৈ আছিলে। আজি বহুত দিনৰ মই এটা ভিডিঅ' দিবলৈ লৈছোঁ আৰু আপোনালোকক আজি মই এফালে লৈ যাম। আৰু লৈ যাওঁতে মানে মই এতিয়া যিহেতু দেৰি হৈছে, লৰালৰিকৈ ভাতকেইটা খাই লওঁ আৰু ভাতকেইটা খাই মই আপোনালোকক লৈ যাম। বক্সখন মাৰি লৈছোঁ আৰু এখন মোৰ স্কুটি, এখন জয়সাগৰ তিনিআলিত থৈ যামগৈ। তাৰপিছত পালোহি। এতিয়া মই স্কুটিখন এই দাদা এজনৰ দোকানতে থৈ আহিছোঁ। এতিয়া বাছৰ অপেক্ষাত ৰৈ থাকিম আৰু সন্মুখত আছো। এইফালে ইউনিভাৰ্চিটি, মই এতিয়া যাম। ইউনিভাৰ্চিটিৰ কেম্পাছৰ ভিতৰত সোমালো। এতিয়া আহি আছো এইটো ইউনিভাৰ্চিটিৰ কেম্পাছৰ ভিতৰত সোমালো। ৰ'দ দি আছে, ৰাস্তাটোত দুয়োপাৰে গছ আছে, নাহৰৰ গছ। আহি ভাল লাগিছে। এয়া গৈ আছো। এতিয়া মই যাম এডমিনিষ্ট্ৰেটিভ বিল্ডিংটোলৈ যাম, ব'লা। এইটো হৈছে ফিজিক্স ডিপাৰ্টমেণ্ট, পদাৰ্থ বিজ্ঞান বিভাগ। এইটো হৈছে কেমেষ্ট্ৰি ডিপাৰ্টমেণ্ট। মাইগ্ৰেশ্যন কৰিবলৈ আহিছিলোঁ। এতিয়া ফৰ্মখন আৰু ৰিচিপ্টখন জমা দিলোঁ। এতিয়া ৰ'বলৈ কৈছে পিছবেলালৈকে। এতিয়া আমি আহি গৈ বহি থাকিম আৰু যিহেতু পিছবেলালৈকে মোক ৰ'বলৈ কৈছে অফিচত। মানে মই আজি মাইগ্ৰেশ্যনৰ কামত আহিছিলোঁ। পিছবেলালৈকে মোৰ কামখিনি নহ'ব যেতিয়া মানে মই ৰৈ থাকিব লাগিব হামিয়াই শিকতীয়ে। এতিয়া মোৰ এখন কাগজ প্ৰিণ্ট আউট কৰিবলৈ আছে, মই আহি আছোঁ। সেয়া নাহৰ গছৰ মাজে মাজে খুব ধুনীয়া পৰিৱেশ, ভাল লাগিছে আহি। সেয়া আহি গ'ল এইকেইটা লগৰকেইটা, সিহঁতক পাই গ'লোঁ। এতিয়া আমি প্ৰিণ্ট আউট দুটামান কৰি লওঁ, তাৰপিছত আমাৰ কাম হৈ যাব আজি। আমাৰ মানে মোৰ এতিয়া কামখিনি হ'লে আৰু প্ৰায় মানে চাৰ্টিফিকেটখন ল'বলৈ আছে। আৰু সেইখন মই এতিয়া নলওঁ, মানে 4টা বাজিব। গতিকে মোৰ সেইখন এহেঁতি ল'ব, এই লক্ষ্য আৰু পবিত্ৰই লৈ যাব। এতিয়া মই যাবগৈ পাৰিম। এইটো লক্ষ্য, সেইটো পবিত্ৰ, আৰু এজনী নন্দিতা, এজনী বুলবুলি। আমি চব মাজুলী কালচাৰেল ইউনিভাৰ্চিটিৰ হয়। এতিয়া আমি আজি মাইগ্ৰেশ্যন উলিয়াবলৈ আহিছিলোঁ। এইকেইটা এতিয়া আমি ইয়াতে টহল দি ফুৰিছোঁ। ইমান ধুনীয়া মানে ৰাস্তাটো, আমি বৰ ভাল পাইছোঁ। এতিয়া আমি কেণ্টিনলৈ যাম, খাবলৈ লক্ষ্য খুৱাব। এতিয়া আমি বহি আছো ইয়াতে, এইকেইটা লগৰকেইটা বহি আছে আৰু এইফালে ছোৱালীকেইজনী বহি আছে। আৰু ইয়াতে ছোৱালীকেইজনী বহি আছে, এই দুজনী। আৰু এজনী হৈছে গীতাশ্ৰী দেই। গীতাশ্ৰী মোৰ স্কুলৰ ফ্ৰেণ্ড। এই মানে আজি ইয়াতে পাই গ'লো। এতিয়া আমি ধুনীয়া ৰাস্তা এটাত ৰৈ ফটো মাৰিছোঁ। এয়া চাওক, চেল্ফিত বিজি দিছে। এইবোৰ চবে ফটো মাৰিছে। ৰাস্তাটো সঁচাকৈ ধুনীয়া হয়। এইফালে
লৈ ল'লোঁ আৰু মই আপোনালোকক কৈছিলোঁ যে আজি ডিব্ৰুগড় ইউনিভাৰ্চিটিলৈ কিয় গৈছিলোঁ মাইগ্ৰেশ্যন কৰিব লগা আছিল যিহেতু আমি ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত গ্ৰেজুৱেশ্যন কৰিছিলোঁ সেইবাবে আমাৰ ৰেজিষ্ট্ৰেশ্যনটো এতিয়া আমি য'ত MA কৰিছোঁ মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয় তালৈ আমি মাইগ্ৰেশ্যন কৰিব লগা হ'ল সেইবাবে আমি গৈছিলোঁ আৰু কেনেকৈ মই মাইগ্ৰেশ্যন কৰিলোঁ তাকে আপোনালোকক দেখুৱালোঁ মাইগ্ৰেশ্যনটো কৰিবৰ বাবে আমাৰ যিটো ইউনিভাৰ্চিটি আমাক প্ৰথমতে গ্ৰেজুৱেশ্যন কৰোঁতে ৰেজিষ্ট্ৰেশ্যন কাৰ্ড দিছিলে সেইটো লাগিছিলে এইটো মই আপোনাক দেখাইছোঁ এইটো এনেকুৱা এটা ৰেজিষ্ট্ৰেশ্যন কাৰ্ড সকলোৰে থাকে আৰু তাৰ লগতে মই আপোনাক দেখাইছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ৱেবছাইটত গৈ চাৰ্টিফিকেট পৰ্টেল বুলি এটা অপশ্যন থাকে তাতে গ'লেই আপুনি মাইগ্ৰেশ্যনৰ সকলো কাম কৰিব পাৰিব আৰু 1000 টকা এটা চালান কাটিব লাগিব সেই ৰিচিপ্টটো লৈ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডটোৱে হেতি গ'লে আমি মাইগ্ৰেশ্যনৰ চাৰ্টিফিকেটখন পাম আজি সেইখিনি কামৰ বাবে গৈছিলোঁ কামখিনি হ'ল আৰু ভিডিঅ'টো কেনেকুৱা পালে চাই জনাব আজিলৈ ইমানখিনিয়ে আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব চেনেলটো ইমানেই ধন্যবাদ